নমস্কাৰ, আজি মোৰ চেনেলত মই লৈ আহিছোঁ অসমীয়া পাকঘৰৰ এখন ডিনাৰৰ থালি। গতিকে চাই থাকক শেষলৈ ভিডিঅ'টো। বাৰু কেঁচা লাই পাতৰ চাটনি খাই পাইছেনে? এইটো খাই চাবচোন, মই এতিয়া বনাই দেখাম। ইয়াত কি মই দিছোঁ চাব দেই। ইয়াত আছে এইখিনি কি বুলি কয়, পদিনা কয় নে পদুনা কয় নাজানো ভালকৈ। তাৰপিছতে এইখিনি হৈছে বৰমানিমুনি, আৰু আছে মান ধনিয়া, তাৰপিছতে আৰু অলপ টেঙেচি আছিলে। এইখিনি মই এতিয়া ভালকৈ ধুই লওঁ, তাৰপিছতে চাটনি বনাম। চব এইবিলাক আমাৰ ঘৰৰ বাৰীৰ হয়, ধুনীয়াকৈ এইখিনি আমাৰ লগাই থোৱা আছে ঘৰৰ বাৰীতে। ইয়াৰ পৰা মই এতিয়া এইখিনি বনাম চাটনি, কেঁচা চাটনি। কি দিওঁ চাব। এইখিনি মই এতিয়া ধুই মেলি ৰেডি কৰি ল'লোঁ। তাৰপিছতে মই অকণমান লৈ লৈছোঁ নহৰু, তাৰপিছত আছে আদা আজি আমাৰ ঘৰত শেষ হৈ গ'ল, মই এতিয়া শুকান আদাকে দিবলগীয়া আছে। তাৰপিছত এটা বি জলকীয়া। আপোনালোকে যেতিয়া লাই শাকৰ চাটনিটো বনাব, সেই চাটনিটোত কিন্তু আপোনালোকে নহৰু আৰু কাজি নেমুটো অকণমান বেছিকৈ দিব। তেতিয়া কি হয়, ইয়াৰ যি কেঁচা গোন্ধ, সেই কেঁচা গোন্ধটো নাইকিয়া কৰি দিয়ে। বহুতে বেয়া পাব পাৰে, সেইটো কাৰণে কৈ দিছোঁ। মইতো অলপ ভালেই পাওঁ বাৰু। আৰু এইফালে আছে আমাৰ জাকৈ মৰা মাছ, শিঙি মাছ, ভেচেলি মাছ, পুঠি মাছ, গৰৈ মাছ, কি আছে জানো, কেঁকুৰা কিবা কিবি আছে। মায়ে জাকৈ মাৰিছিলে, এইখিনিও বনাই দেখাম। মই বনাই আছোঁ কচু চব্জি অলৰেডি ৰেচিপি দিয়া আছে মোৰ চেনেলত। কচু চব্জিত দিবৰ কাৰণে নহৰু, তাৰপিছতে অলপমান গৰম মছলা আৰু জালুক মই একেলগে এতিয়া এইখিনি পিচি ল'ম। তিনিটা বস্তু অলৰেডি মই ৰেডি কৰিলোঁ। এয়া সৰু মাছ ভজা, জাকৈ মৰা মাছ, নদীৰ হয়। এইফালে আছে কেঁকুৰা আৰু গৰৈ মাছৰ চাটনি। তাৰপিছত এইখিনি মই অথনি দেখাইছিলোঁ, যিখিনি লাই পাতৰ আৰু বৰমানিমুনিৰ চাটনি। এইফালে বনাইছোঁ কচু চব্জিখিনি। কচু চব্জি মই ঘৰত থাকিলে প্ৰায় খায়ে থাকোঁ। গোটেইখিনি বস্তু একেবাৰে বনাই লওঁ, তাৰপিছতে দেখাম আৰু কি বনালোঁ। ইমানবিলাক আৰু ভিডিঅ' কৰি থাকিব নোৱাৰি। অলৰেডিবোৰ কচুথুৰি ৰেডি। দেখিছে, একদম ঔটেঙাটো মজাকৈ ভাগি গৈছে। গোন্ধ কি চাব আৰু, গোন্ধটো চাই নেকি ন, গোন্ধটো নাকত কিমান ধুনীয়াকৈ লাগিছে। কচুথুৰি ৰেচিপি মোৰ দিয়া আছে, আপোনালোকে চাব পাৰে মোৰ ইউটিউবত। ফাইনেলি মোৰ থালি ৰেডি হৈ গ'ল। এইফালে আছে শিঙি মাছ দালিৰ লগত আৰু লাই পাত দিয়া নেকি এইখিনি। তাৰপিছত আছে এয়া কুচিয়া, আলু, তেল দেখিছে নাই, কুচিয়াটো ইমানেই তেল আছিলে। তাৰপিছত কচু ঔটেঙা, এইখিনি আলু পিটিকা আৰু আমাৰ অসমীয়াই পূৰা, অসমীয়া বুলি নহয় আচলতে, বহুত মানুহে খায় আলু পিটিকাটো। এইটো হ'ল জুইত পুৰা আলু পিটিকা। জুইত পুৰিলে ইয়াৰ সোৱাদটো অকণমান বেলেগ লাগে, বইল কৰিলেও অকণমান বেলেগ হয়। এয়া সৰু মাছ, তাৰপিছত চাটনি অথনি মই দেখাইছিলোঁৱে। এয়া গৰৈ মাছ আৰু কেঁকুৰাৰ চাটনি। এয়া লাইপাত, বৰমানিমুনি কিবাকিবি আছিলে।